মানসিক চাপ মানসিক অসুস্থতাৰ প্ৰধান কাৰক। মানসিক চাপ থকালৈকে মানসিকভাৱে সুস্থ বুলি কোনেও দাবী কৰিব নোৱাৰে। গতিকে মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে মানসিক চাপৰ পৰা নিজকে মুক্ত কৰি ৰখা অতি দৰকাৰ। কৃষ্ণ, আমাৰ আধ্যাত্মিক অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আগৰ ভিডিঅ'টোত মানসিক সুস্বাস্থ্য সম্পৰ্কে আলোচনা কৰি আছিলোঁ। সকলোকে শ্ৰদ্ধা জনাই মানসিক সুস্বাস্থ্যৰ দ্বিতীয় খণ্ডটোৰ আলোচনাৰ বাবে আগবাঢ়িছোঁ। ৰোগৰ কাৰণসমূহ জানিলে যেনেকৈ চিকিৎসা কৰা সহজ, ঠিক একেদৰে মানসিক চাপৰ কাৰণসমূহ জানিলে ইয়াৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি ৰখা সহজ। মানসিক চাপসমূহক মনোবৈজ্ঞানিক প্ৰত্যাহ্বান বুলি কোৱা হৈছে। এই প্ৰত্যাহ্বানসমূহ অহাৰ কেইবাটাও কাৰণ এনেধৰণৰ হ'ব পাৰে। অত্যধিক শ্ৰম কৰিলে, নিজৰ লগতে পৰিয়ালৰ দায়িত্ব বুজা যেন হ'লে, আপোন মানুহৰ পৰা বিচ্ছিন্ন হ'লে, নিজৰ জীৱনৰ জোখাৰে পৰ্যাপ্ত পৰিমাণৰ ধন সম্পত্তি নাথাকিলে, বংশগতভাৱে মানসিক বেমাৰ থাকিলে আদি। এই সমস্যাসমূহে আমাৰ মনত চাপ বহুৱাই আৰু মানসিকভাৱে অসুস্থ কৰি তোলে। পিছে আমি সকলোৱে জানো যে সকলো সমস্যাৰে একোটা সমাধান থাকে। গতিকে আমাৰ জীৱনত আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত সমাধানৰ পথ থাকিব। সফল জীৱন যাপনৰ বাবে আমাক এটা বস্তু অতি প্ৰয়োজন, সেইটো হ'ল আত্মসন্মান। নিজক চিনি পোৱাৰ প্ৰধান পথটো হৈছে আত্মসন্মান। আত্মসন্মানবোৰে সৃষ্টি কৰে স্বাভিমান। স্বাভিমানে উৎপন্ন কৰে আত্মবিশ্বাস। আত্মবিশ্বাস মানেই হ'ল আত্মিক শক্তি। ভাৰত মনীষী স্বামী বিবেকানন্দই কৈছিল, ষ্ট্ৰেংথ ইজ লাইফ, উইকনেছ ইজ ডেথ। শক্তিয়েই জীৱন, দুৰ্বলতাই মৃত্যু। যাৰ আত্মবিশ্বাস আছে তেওঁ জীৱনৰ সকলো সমস্যাৰ সন্মুখীন হ'ব পাৰে। আত্মবিশ্বাস থাকিলে অতি অসাধাৰণ কামকো মানুহে কৰিব পাৰে। সেয়া বহুতে কৰি দেখুৱাইছে। বৰ্তমান বিজ্ঞানৰ ইমান উন্নতিৰ মূলতেই বিজ্ঞানীসকলৰ আত্মবিশ্বাস নিশ্চয়। গতিকে আত্মবিশ্বাস নেহেৰুৱাই প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰি সেইবোৰ কেনেকৈ অতিক্ৰম কৰিব পাৰি তাৰ সঠিক চিন্তা কৰাহে বুদ্ধিমানৰ কাম। অৱশ্যে আমি যিমানে নকওঁ, সকলোৰে আত্মসন্মানবোধ একে নহয়। একেদৰে একে নহয় আত্মবিশ্বাস। নিম্ন আত্মবিশ্বাসে নিচাত্মিকাবোধৰ সৃষ্টি কৰে নেতিবাচক চিন্তাৰ, যেনে মোক কোনেও ভাল নাপায়, মই কোনো কামৰ নহ'লোঁ, মইনো এইটো কাম ক'ত কৰিব পাৰিম, ইত্যাদি ইত্যাদি। গতিকে আমি এতিয়া ক'ব পৰা হ'লোঁ যে নিম্ন আত্মসন্মানবোধ, নিম্ন আত্মবিশ্বাস বা নিচাত্মিকাবোধ হ'ল আমাৰ মানসিক অসুস্থতাৰ এক বিশেষ কাৰণ। গতিকে এনে অসুস্থ প্ৰভাৱৰ পৰা নিজক মুক্ত কৰি ৰাখিবলৈ আত্মসন্মান সম্পৰ্কে সচেতন হৈ থকা অতি দৰকাৰ, আত্মবিশ্বাসী হৈ থকা অতীৱ প্ৰয়োজন। বয়স্কসকলৰ দৰে শিশুসকলৰ আত্মসন্মানত বিভিন্ন ধৰণে আঘাত লাগিব পাৰে। যেনে অনাহকত গালি গালাজ কৰি থাকিলে, অৱহেলা কৰিলে, লঘু দুখত গুৰু শাস্তি দিলে, চকুৰ সন্মুখতে তেওঁলোকে আনৰ দুখ দুৰ্দশা দেখি থাকিলে, সঁহাৰি কিংবা প্ৰশংসাৰ পৰা তেওঁলোক বঞ্চিত হ'লে, তেওঁলোকৰ কামত বয়োজ্যেষ্ঠসকলে গুৰুত্ব প্ৰদান নকৰিলে, নিজকে ঘৰ কিংবা বিদ্যালয়ত পৰিৱেশত অমিল বুলি ভাবিলে, নিমিলা বুলি ভাবিলে, পিছপৰা পৰিয়াল তথাকথিত নিম্ন বৰ্ণৰ বুলি ভাবিলে আদি। এনেবোৰ কথাই শিশুসকলৰ মনত ভয়ংকৰ খং, ৰাগ, হতাশা, উত্তেজনা, ভয় আদি সৃষ্টি কৰিব পাৰে। খং, ৰাগ, ভয়, হতাশা, উত্তেজনা আদিয়ে শিশুসকলৰ দেহ আৰু মনত এনেধৰণে প্ৰভাৱ পেলাব পাৰে যে সি হয়তো অতি অঘটনো ঘটা দিব পাৰে। ই নিশ্চয় কাৰো বাঞ্ছিত নহয়। এনে অবাঞ্ছিত আবেগৰ পৰা শিশুসকলক বচোৱাৰ প্ৰথম চৰ্তটো হৈছে তেওঁলোকৰ আত্মসন্মানত আঘাত হানিব পৰা
কামৰ পৰা আঁতৰত ৰখা। আনৰ আত্মসন্মানক সন্মান দিব জনাটো জ্ঞানীৰ কাম। পৰম প্ৰতাপী আলেকজেণ্ডাৰে যুদ্ধবন্দী পুৰুৰ আত্মসন্মানক সন্মান জনাইছিল বাবেই হয়তো আলেকজেণ্ডাৰ আজিও বিশ্ববিখ্যাত হৈ আছে। নিজক আৱেগৰ পৰা মুক্ত কৰিবলৈ বা নিজক আৱেগৰ পৰা বচাবলৈ আমি আৰু দুটামান কাম কৰিব পাৰোঁ। যেনে নিজৰ দুখযুক্ত চিন্তাবোৰক চিনাক্ত কৰি সেইবোৰ পৰিত্যাগ কৰা, নিজৰ দক্ষতা প্ৰদৰ্শনেৰে বেয়া আসক্তিৰ পৰা নিজকে মুক্ত কৰা, দুষ্ট সংগৰ আকৰ্ষণৰ পৰা নিজক মুক্ত কৰিবলৈ জীৱন যাপনৰ পদ্ধতি সলনি কৰা আদি। এইবোৰ কৰিব পাৰিলে মনোবৈজ্ঞানিক প্ৰত্যাহ্বানৰ ভেটিটোকে ধ্বংস কৰিব পৰা যাব। ইয়াৰ বাবে নিজৰ কিংবা আনৰ ইতিবাচক চিন্তাক সততে শ্ৰদ্ধা কৰা, পৰিস্থিতি উপলব্ধি কৰিব পৰাকৈ নিজকে সক্ষম কৰি ৰখা, আনৰ লগত সুসম্পৰ্ক বজাই ৰখা আৰু সেই সম্পৰ্ক মধুকৈ জীয়াই ৰখা, পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'ব পৰা, ফলপ্ৰসূ উৎপাদন কিংবা সৃষ্টিশীল কামত নিজকে নিয়োগ কৰা, হতাশাক প্ৰশ্ৰয় নিদিয়া, নিজৰ কল্যাণৰ কথা চিন্তা কৰা আদি কৌশলবোৰ আয়ত্ব কৰিব লাগিব। এই কৌশলবোৰ আয়ত্ব কৰিব পাৰিলে বা এই কৌশলবোৰ জানিলে নিশ্চয়কৈ প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত কেৱল শিশুসকলেই নহয়, আমি সকলোৱে সক্ষম হ'ব পাৰিম। আৱেগজনিত চাপৰ পৰা নিজকে বচাবলৈ কেইটামান উপায় এনেধৰণৰ হ'ব পাৰে। যেনে জিৰণি তথা কৰ্মবিৰতি, সন্তুষ্টি প্ৰদান, ব্যস্ততা, কথা বাৰ্তাৰ বিনিময়, খোজকঢ়া, ব্যায়াম, যোগাভ্যাস কৰা আদি। একেটা কামকে দীৰ্ঘ সময় ধৰি কৰি থাকিলে কৰ্তাৰ কৰ্মশক্তি কমি যায়। ইয়াৰোপৰি কৰ্মস্পৃহা কমাৰ লগতে মনতো চাপ পেলায়, মনলৈ হতাশা আনে, মনত খঙৰ উৎপন্ন কৰে। গতিকে কৰ্মবিৰতি অতিশয় প্ৰয়োজন। কৰ্মবিৰতি মানে কাম বন নকৰি শুই বহি কটোৱাটোকে নুবুজায়। কাম সলাই কৰা বা কামৰ পদ্ধতি সলনি কৰা হৈছে প্ৰকৃততে কৰ্মবিৰতি। এই ক্ষেত্ৰত একাগ্ৰতা অতি প্ৰয়োজন। একাগ্ৰতাই ব্যক্তিক শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিকভাৱে সুস্থ কৰি ৰাখে। কৃষ্ণ, ধন্যবাদ।